এখন সৰু গাঁৱত বৃদ্ধ মানুহ এগৰাকী আৰু তেওঁৰ ধুনীয়া নাতিনী নেহা থাকিছিল। সকলোৰে মুখত অকল নেহাৰ ৰূপৰ কথা, অকল তাইৰ কথাকে সকলোৱে আলোচনা কৰি থাকে। গাঁৱৰ বহুতো পুৰুষে তাইক নিজৰ কৰি ল'ব বিচাৰিছিল। সিহঁতে অকল নিজৰ কৰি তাইৰ ৰং ৰূপৰ লগত খেলিবহে বিচাৰিছিল। কিন্তু তাইৰ লগত কোনেও বিয়া পাতিব নিবিচাৰিছিল, কাৰণ তাই নিজ জাতিৰ ছোৱালী আছিল। সদায় কোনোবা নহয় কোনোবাই তাইৰ অসহায়ৰ সুযোগ ল'বলৈ চেষ্টা কৰে, কিন্তু কোনো সফল হোৱা নাছিল। তাই নিজকে সকলোৰে পৰা বচাই আৰু আইতাকৰো চোৱা চিতা কৰে। তাই সদায় জংঘললৈ গৈ জামু আনে আৰু বজাৰত বেচিবলৈ যায়। নেহা ধুনীয়া হোৱাৰ বাবে তাইৰ এটাই ভাল হৈছিল যে মানুহবোৰে তাইক চোৱা বুদ্ধিৰে তাইৰ ওচৰত ফল কিনিবলৈ আহে। এনেদৰে তাইৰ আৰু আইতাকৰ জীৱনটো চলি আছিল। আইতাই নিজৰ জুপুৰিটোত বহি সদায়ৰ দৰে নেহাৰ বাবে অপেক্ষা কৰি আছিল। তেতিয়াই নেহা আহি পালে। তেওঁ তাৰ পাছত সুধিলে, কি হ'ল, ইমান দেৰি হ'ল যে তোৰ? আইতা, আজি অলপ বেছি কাম ওলাল, আৰু তুমি মোৰ ইমান চিন্তা কৰি নাথাকিবা। কিয় নকৰিম? সদায় ভাবোঁ যে তোক কেতিয়া বিয়া দিম। এই গাঁওখনৰ মানুহবোৰে মই মৰাটোৱে বিচাৰে, তেতিয়াহে মই মৰাৰ পাছত সিহঁতে তোৰ সুযোগ ল'ব পাৰিব। আইতা, ইমান চিন্তা নকৰিবাচোন। তুমি আৰু 100 বছৰ জীয়াই থাকিবা। বাদ দিয়া। এইটো কোৱা, কাজল শহুৰেকৰ ঘৰৰ পৰা আহিলে নে নাই? অঁ আহিলে, যা লগ কৰি আহ, কিন্তু সোনকালে আহিবি। হ'ব আইতা, সোনকালে আহিম। তাই কাজলৰ ঘৰ গৈ পালে আৰু কাজলে তাইক দেখি ক'লে, নেহা তই আহ, মই তোৰ কথাই ভাবি আছিলোঁ। এটা কথা কওঁ, ইমান দিনে ভিনদৌৱে তোক কিয় আহিব দিয়া নাছিল? যা, নকওঁ। ক না, কি কৰিলে ভিনদৌৱে? দুয়োজনীয়ে হাঁহিবলৈ ধৰিলে আৰু অলপ পাছত, তোৰ ভিনদৌ জন্তুৰ দৰে। প্ৰথমতে এবটল মদ খাই ল'লে আৰু তাৰ পাছত পাগলৰ দৰে মোৰ কাপোৰবোৰ ফালি নিজৰ ওঠত থকা মদৰ গন্ধ মোৰ অ'তটোত দি দিলে আৰু মই একো কৰিব নোৱাৰিলোঁ। গোটেই ৰাতি সি মোক কষ্ট দি থাকিল আৰু মই কষ্ট পাই থাকিলোঁ। যেতিয়া ৰাতিপুৱা হ'ল, আমি দুয়োটাই সচেতন অৱস্থাত নাছিলোঁ। বহুত দিনলৈকে মই ভালকৈ উশাহ ল'ব পৰা নাছিলোঁ। যেতিয়াই দেউতাই মোক আনিবলৈ গ'ল, মই তেওঁৰ লগত গুচি আহিলোঁ। সিটো মোক আহিবলৈ দিয়া নাছিল। মইহে জানো কেনেকৈ বাচি আহিছোঁ। এইবোৰ শুনি নেহাই হাঁহিবলৈ ধৰিলে। তই হাঁহি আছ? যেতিয়া তোৰ বিয়া হ'ব তই তেতিয়া গম পাবি। তেতিয়া তোৰ মোৰ এই কথাবোৰ মনত নপৰে যদি মোৰ নাম সলাই দিবি। এনেদৰে বহুত দেৰি কথা পাতি থাকিল আৰু তাৰ পাছত নেহাই কাজলৰ পৰা বিদায় লৈ গুচি আহিল। আহি তাই ভাত ৰান্ধিলে আৰু দুয়োজনীয়ে খাই বৈ শুই থাকিল। মাজৰাতি হোৱাই নাছিল আৰু তেতিয়াই কিবা শব্দ আহিল। তেতিয়া আইতাকৰ টোপনি ভাঙিল, কিন্তু নেহাই হাৰ পোৱা নাছিল। দিনটো কষ্ট কৰিছিল বাবে তাই গভীৰ টোপনি গৈছিল। আইতা উঠিল আৰু মমডাল লৈ ইফালে সিফালে চালে। আন্ধাৰত তেওঁ কিবা এটা দেখিলে। ভালকৈ চালত দেখা পালে যে এজন পুৰুষ আছিল। তেওঁ চক খাই উঠিলে। তেতিয়া সেই পুৰুষজনে আইতাৰ মুখত সপা মাৰি ধৰি ক'লে, শুন, মই ডকাইত, আৰু যদি তই হুলস্থুল কৰ মই তোক মাৰি পেলাম। ৰজাৰ মানুহে মোক বিচাৰি ফুৰিছে। মোক যদি সিহঁতে ধৰিব পাৰে মোক ফাঁচি দি দিব। এইবোৰ শুনি আইতা মনে মনে থাকিল। এইবোৰ দেখি ডকাইতটোৱে মুখৰ পৰা হাত আঁতৰাই নি এটা চুকত বহি থাকিল। আইতাই ক'লে, তই যে মোক লুটিবলৈ আহিছ, মোৰ দৰে বৃদ্ধজনীৰ তাত কিনো থাকিব? মই ইয়াত লুটিবলৈ অহা নাই। ৰজাৰ মানুহৰ পৰা পলাই পলাই মই ভাগৰি গৈছোঁ, সেইকাৰণে ইয়ালৈ আহিছোঁ। নাজানো কেতিয়া মৰি যাওঁ। তেতিয়াই ডকাইতটোৰ চকু নেহাৰ ফালে গ'ল, য'ত তাই শুই আছিল। তাইক দেখি ডকাইতটো উৎফুল্লিত হৈ পৰিল আৰু সপোন দেখিবলৈ লাগিল। তাৰ মনৰ পৰা মৃত্যুৰ ভয় আঁতৰি গ'ল। সি নেহাৰ ফালে দেখাই আইতাক সুধিলে, সেইজনী কোন? আইতাই অলপ দেৰি ভবা পাছত ক'লে, মোৰ নাতিনী নেহা। ডকাইতটোৱে অলপ দেৰি ভাবি ক'লে, মই তাইক বিয়া পাতিব বিচাৰোঁ। এইটো শুনি আইতাই কান্দিবলৈ ধৰিলে আৰু ক'লে, আমি তোৰ কি লোকচান কৰিলোঁ? মোৰ নাতিনীজনীক এৰি দে। তই কেতিয়া মৰি যাওঁ ঠিক নাই। কিয় মোৰ নাতিনীজনীৰ জীৱনটো ধ্বংস কৰিব বিচাৰিছ? অলপ দেৰিৰ বাবে শান্ত হৈ পৰিল। ডকাইতটোৱে ক'লে, মই জানো মই মৰিম, কিন্তু মৰাৰ আগত মই মোৰ সকলো ইচ্ছা পূৰণ কৰিব বিচাৰোঁ। সেইকাৰণে মই তোৰ নাতিনীক বিয়া পাতিব বিচাৰিছোঁ। আইতাই কান্দি কান্দি ক'লে, মই যদি মোৰ নাতিনীজনীৰ বিয়া তোৰ লগত পাতি দিওঁ, তই মৰাৰ পাছত মানুহবোৰে তাইৰ জীৱনটো নৰক বনাই দিব। তেতিয়া কি হ'ব? তাৰ পাছত তেওঁ কান্দিবলৈ ধৰিলে।
ডকাইটোৱে অলপ দেৰি ভাবি ক'লে, কোনোবাই গম পালেহে কৰিব। আমি আজি ৰাতিয়েই বিয়া পাতিম আৰু মই যিমান লুটিলোঁ সকলোবোৰ তহঁতক দি দিম। কোনেও গম নাপায় আৰু সেই পইচাৰে তহঁত গোটেই জীৱন ভালকৈ চলিব পাৰিবি। ভাবি ল, এটা ৰাতিৰ ভিতৰত ইমান পইচা পাবি। কাৰণ কাইলৈ ৰাতিপুৱা মোক এনেও মাৰি পেলাব। কোনেও গম নাপায় যে আমাৰ মাজত কি হ'ল। আইতাই ভাবিব ধৰিলে যে এটা ৰাতিৰ ভিতৰতে তেওঁৰ নাতিনীজনী কইনাও হ'ব আৰু বিধৱাও, আৰু বহুত পইচাও পাব। কোনে গমেই নাপাব। তাৰ পাছত বেলেগ গাঁও এখনলৈ গৈ আকৌ নাতিনীজনীৰ বিয়া পাতি দিম। আইতাই এটা দীঘলীয়া উশাহ লৈ ক'লে, হ'ব, কিন্তু মোক আগতে পইচাবোৰ লাগে। তাৰ পাছত তাইৰ বিয়া পাতি দিম তোৰ লগত। ডকাইটোৱে মানি ল'লে আৰু 2 ঘণ্টা পাছত কালীমাৰ মন্দিৰলৈ আহিবি বুলি কৈ সি তাৰ পৰা গুচি গ'ল। নেহা এতিয়াও টোপনি গৈয়ে আছিল। আইতা তাইৰ ওচৰলৈ গ'ল আৰু তাইক উঠালে। তাই উঠিলত আইতাকে সকলো কথা তাইক ক'লে আৰু তাই কান্দিবলৈ ধৰিলে। আইতাই তাইক ক'লে, তই যদি এইখন বিয়াত নবহ মই মৰি যাম। এইটো শুনি নেহাই ভয় খালে আৰু বিয়াৰ বাবে মান্তি হ'ল। তাৰ পাছত সিহঁত মন্দিৰৰ ফালে খোজ কাঢ়িলে। ডকাইটোৱে আগতেই সকলো ব্যৱস্থা কৰি তাত বহি আছিল। সোনকালেই বিয়া হৈ গ'ল আৰু ডকাইটোৱে সনৰূপ পইচাৰে ভৰা টোপোলাটো আইতাজনীক দি দিলে। যেতিয়া বিয়া হৈ গ'ল, ডকাইটোৱে নেহাক লৈ যাবলৈ ল'লে আৰু ক'লে, ৰাতিপুৱা হোৱাৰ আগত মই ইয়াতে তাইক থৈ যাম। আইতাজনীয়ে দুয়োটাকে যাবলৈ দিলে আৰু টোপোলাটো লৈ তাতে বহি থাকিল। নেহাই ভয় খাই আছিল যে ঠিক নাই এই ডকাইটোৱে এতিয়া তাইৰ লগত কি কৰিব। তাই ভাবি থাকোঁতেই দুয়োটা এটা জংঘলত থকা ঘৰলৈ গ'ল। ডকাইটোৱে ঘাঁহেৰে বিচনাৰ দৰে বনাই ল'লে আৰু তাইক ঘাঁহৰ ফালে ঠেলা মাৰি দিলে। তাৰ পাছত সি তাইৰ ভৰিটো ধৰি লৈ চুমা খাবলৈ ধৰিলে। তেতিয়াই নেহাই ক'লে, আজি আমাৰ বিয়াৰ প্ৰথম ৰাতি আৰু মই তোমাক গাখীৰ এগিলাচ খাবলৈও দিয়া নাই। এইটো শুনি ডকাইটোৱে হাঁহি হাঁহি ক'লে, ইমান সৰু কথা। সি ক'লে, মোৰ তাত গাখীৰটো নাই, কিন্তু মদ আছে, ৰবা আনো বুলি কৈ সি মদৰ বটল এটা আনি তাইৰ ওচৰতে থ'লে আৰু ক'লে, এতিয়া খোলা এইটো আৰু মোক খুৱাই দিয়া। কিন্তু সোনকাল কৰা, মই আজি তোমাৰ যৌৱনৰ এই ৰং ৰূপবোৰ ওচৰৰ পৰা চাম। নেহাই ক'লে, এতিয়াও বহুত দেৰি আছে, লোৱা খোৱা এতিয়া। নেহাই ডকাইটোক মদ খুৱাই থাকিল আৰু সি খাই থাকিল। যেতিয়া মদ শেষ হ'ল সি পাগলৰ দৰে হৈ গৈছিল আৰু নেহাৰ ওপৰত ভোকাটোৰ সিংহৰ দৰে জঁপিয়াই পৰিল, কিন্তু তাই তাৰ পৰা আঁতৰি দিলে। তাৰ পাছত ডকাইটোৰ খং উঠিল আৰু সি তাইক জোৰ কৰি ধৰি ল'লে। তেতিয়াই ডকাইটোৰ মূৰ ঘূৰাৰ দৰে হ'ল আৰু তাৰ মুখৰ পৰা ফেন ওলাই সি মৰি থাকিল। নেহাই তাৰ দেহাটো ঘোঁৰাটোত উঠাই কালী মন্দিৰলৈ লৈ গ'ল। তাই সোনকালে মন্দিৰ পালেগৈ আৰু তাত আইতাকে তাইৰ বাবে অপেক্ষা কৰি আছিল। আইতাই বুজি পালে যে তেওঁৰ কামটো সফল হ'ল আৰু তাই ডকাইটোক তেওঁ দিয়া বিষবোৰ খুৱাই দিলে। ৰাতিপুৱা মানুহবোৰে মন্দিৰলৈ আহি ডকাইটোৰ দেহটো দেখিলে আৰু চিঞৰ বাখৰ কৰি সকলোকে জনাই দিলে। ৰজাই নিজেই আহিলে আৰু সুধিলে, ইয়াক কোনে মাৰিলে? কিন্তু একো উত্তৰ নাপালে। তেতিয়া এটা শব্দ শুনা গ'ল, মোৰ নাতিনীয়ে। এইটো শুনি সকলো চক খাই গ'ল। ৰজাই সিহঁতক মাতি সকলো কথা ক'বলৈ ক'লে। আইতাই ক'লে যে ৰাতিপুৱা আমি যেতিয়া ইয়ালৈ আহিছিলোঁ সি তাইক জোৰ কৰি লৈ যাব খুজিছিল। তাৰ পাছত তাই নিজকে বচাবলৈ কালীমাৰ ত্ৰিশূলডাল লৈ তাক মাৰি দিলে। তাৰ পাছত ৰজাই এইবোৰ শুনি ভাল পালে আৰু তাইক বিয়াৰ বাবে প্ৰস্তাৱ দিলে। তাই সেই প্ৰস্তাৱটো মানি ল'লে। সোনকালে ৰজাৰ লগত তাইৰ বিয়া হৈ গ'ল আৰু তাই আইতাকৰ লগত সুখেৰে জীৱন যাপন কৰিবলৈ ল'লে। কোনেও গম নাপালে যে সেই ৰাতি কি হৈছিল, কিন্তু অকল সেই ৰাতিৰ বাবে কইনা হোৱাজনীয়েহে সেই কথাটো জানিছিল। ধন্যবাদ।